গুৱাহাটী মহানগৰীৰ লতাশিল খেলপথাৰত কুকুৰৰ কেটৱাৰ্ক ফেশ্বন শ্ব'ত অংশগ্ৰহণ কৰিছে প্ৰায় অৰ্ধ শতাধিক কুকুৰে। দেওবাৰে কুকুজ পজ এণ্ড ক্লজ নামৰ এটা স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত অনুষ্ঠিত হয় এই কুকুৰৰ ফেশ্বন শ্ব'। জন্তুৰ প্ৰতি মানুহৰ মাজত মানৱীয় দৃষ্টিভংগী গঢ়ি তোলাৰ উদ্দেশ্যৰে আয়োজন কৰা হৈছে এই বিশেষ ফেশ্বন শ্ব'খনি। ইফালে ২০টাকৈ পথৰ কুকুৰ পোহপাল কৰাৰ বাবেও কেইবাটাও পৰিয়ালে আগবাঢ়ি আহিছে আৰু লগতে ফেশ্বন শ্ব'ত অংশগ্ৰহণ কৰা কুকুৰত ভেকচিন প্ৰদান কৰা হয়। এই অনুষ্ঠানৰ মাজতে আমি দেখুৱাইছো বিভিন্ন প্ৰজাতিৰ কুকুৰ আহিছে আৰু অংশগ্ৰহণ কৰিছে। প্ৰতিগৰাকী মালিকে নিজৰ নিজৰ কুকুৰ লৈ আহিছে আৰু এনেদৰে ফেশ্বন শ্ব' অনুষ্ঠিত হৈছে গুৱাহাটী মহানগৰীৰ লতাশিল খেলপথাৰত। হয়, এইটো সেকেন্ড এডিশন হয় কুকুৰৰ যেটো আমি ফেশ্বন শ্ব' কৰিছিলোঁ। প্ৰথম এডিশন 2018 চনত গীতানগৰ ফিল্ডত হয় কুকুজ পজ এণ্ড ক্লজৰ ফালৰ পৰা কৰা গৈছিলে। চ' এইবাৰ দ্বিতীয়বাৰৰ বাবে আমি কৰিছোঁ, কিন্তু এইবাৰো আমাৰ ইনিচিয়েটিভটো হৈছে যে আমাৰ ৰাস্তাৰ যিখিনি কুকুৰ, যিখিনি অনাদৃত কুকুৰ হয়, সেই কুকুৰখিনিৰ যাতে আমি ফাণ্ড ৰেইজিং ইভেণ্ট হিচাপে এটা কৰিব পাৰোঁ, সেই কুকুৰখিনিক যাতে আমি এটা ভাল জীৱন দিব পাৰোঁ। আজি ইয়াতে খুবেই ভাল লাগিছে যে ফ্ৰী এডপশ্যন হৈছে, বহুত পৰিয়াল আগবাঢ়ি আহিছে সেই কুকুৰখিনিক নিজে আঁকোৱালি লৈছে মৰম দিবৰ কাৰণে, এঘৰ ফেমিলি দিবৰ কাৰণে। চ' সেনেকুৱা ফেশ্বন শ্ব' এটাও হৈছে। হয়, এইটো সেকেন্ড এডিশন হয় কুকুৰৰ যিটো আমি প্ৰতিদিনেই আপোনাৰ পক্ষত। আপোনাৰ আপোন চেনেল আছাম টক্স উপলব্ধ ডিছ টিভিৰ 1527 নম্বৰত, এয়াৰটেলৰ 640 নম্বৰত, জিটিপিএলৰ 271 নম্বৰত, এচিচিৰ 5 নম্বৰত, ডিচিএম ডিজিটেলত 156 নম্বৰত, এনআৰএল কেবল টিভিত 14 নম্বৰত আৰু জেচিচিৰ 144 নম্বৰত। আমি প্ৰতিদিনেই আপোনাৰ পক্ষত। আপোনাৰ আপোন চেনেল আছাম টক্স উপলব্ধ ডিছ টিভিৰ 1527 নম্বৰত, এয়াৰটেলৰ 640 নম্বৰত, জিটিপিএলৰ 271 নম্বৰত, এচিচিৰ 5 নম্বৰত, ডিচিএম ডিজিটেলত 156 নম্বৰত, এনআৰএল কেবল টিভিত 14 নম্বৰত আৰু জেচিচিৰ 144 নম্বৰত।